আটাইকে নমস্কাৰ জনাই মই মোৰ চয়নিকা চয়া চেনেলটোত সকলোকে এবছৰৰ মূৰত স্বাগতম জনাইছোঁ। আজি কোনো ধৰণৰ কভাৰ ভিডিঅ' নহয়। আজিৰ ভিডিঅ'টিৰ উদ্দেশ্য কিছুমান সৰু ডাঙৰ অভিজ্ঞতা, স্মৃতি সাঁচি ৰখা। তেনেহ'লে আহকচোন মই কি কৰোঁ, কেনেকৈ ক'ত থাকোঁ। এয়া মই ওলালোঁ খানাপাৰালৈ, য'ত আমাৰ বাছ ৰখি আছে। তাৰ পৰা আমি যাত্ৰা কৰিম গোৱালপাৰা অভিমুখে, য'ত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 30 সংখ্যক কেন্দ্ৰীয় শিশু যুৱ আৰু আই মাতৃ সমাৰোহৰ 3দিনীয়া কাৰ্যসূচী। তেনেহ'লে আহকচোন চাওঁ আমাৰ যাত্ৰা। যিমান পাৰোঁ চেষ্টা কৰি যাম, মৰম দিব। এইটো মোৰ জীৱনৰ প্ৰথমটো ব্লগ, আশা কৰোঁ সকলোৱে ভাল পাব। এয়া আমি আটাইখিনি খানাপাৰাত গোট হৈছোঁ, এতিয়া যাম আৰু এতিয়া আমি আটাই একগোট হৈ অলপ ধেমালি ধুমুলা কৰি আমি গোৱালপাৰা অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। আগলৈ আৰু কি হয় দেখাই থাকিবলৈ চেষ্টা কৰিম। অৱশেষত আমি আহি পালোঁ গোৱালপাৰা। থকা ব্যৱস্থা কৰা হৈছে, মই দেখাই দিছোঁ আপোনালোকক আমি ক'ত থাকিম। ধুনীয়া জেগা এটা পাইছোঁ, মানে ভাল জেগাটুকুৰা ভাল, লেট্ৰিন বাথৰুমো ভাল, মানে কিন্তু অলপ কাৰেণ্ট নাই, হ'ব আৰু একো নাই। ঠাণ্ডা বতৰ, ইমানো গৰম নাই। গোটেইকেইটা ভাগৰুৱা, এই অৱস্থাত হ'বৰে মুখ। সেয়া ৰুমতে জিৰণি লৈ অকণমান আমি চাদৰ মেখেলাযোৰ পিন্ধি আমি মঞ্চলৈ বুলি ওলাই আহিছোঁ। এইফালে চাওকচোন কি ধুনীয়াকৈ মেলা, চাৰিওফালৰ পৰা মানে আৱৰি ধৰিছে চব ফালৰ পৰা। ইফালে চাংঘৰ এটা ধুনীয়া ফটো উঠিবৰ কাৰণে দিয়া হৈছে ধুনীয়াকৈ। সমাৰোহত মুঠ 3খন মঞ্চ আছে, এখন হ'ল দ্বিতীয় মঞ্চ, ইয়াতে হৈ আছে বৰগীতৰ প্ৰতিযোগিতা। এয়া দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে বাপাই সকলোৱে, লগতে ময়ো শাৰী পাতিছোঁ। গেটখন খুলিলে আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিম। অৱশেষত আমি সিদ্ধ প্ৰসাদ খাবলৈ পালোঁ, আৰু ইয়াত কলপাতত খাবলৈ দিয়া হয়। কলপাতত খাই মই বৰ ভাল পাওঁ। এনেদৰে আমি সমাৰোহৰ প্ৰথমটি দিন অতিবাহিত কৰিলোঁ। শেষলৈ চাই যাব, দেখাবলৈ চেষ্টা কৰিম বাকী 2 দিন কিনো কৰিলোঁ। আজি হ'ল সমাৰোহৰ দ্বিতীয়টো দিন। আজি ভাগৱত ভ্ৰমণ কৰা হৈছিল, তাৰে কিছু দৃশ্যাংশ আপোনালোকৰ আগত দাঙি ধৰিলোঁ। আৰু আজি গুৱাহাটী মহানগৰী জিলা মানে আমাৰ অনুষ্ঠান ঢোল-তাল আৰু থিয়নাম আছে। গোটেইখিনি নহ'লেও অকণমান দেখাবলৈ চেষ্টা কৰিম। এয়া বৰনামঘৰত মূৰটো দুৱাই আশীৰ্বাদ ল'লোঁ। এয়া মোৰ নতুন অভিজ্ঞতা, জীৱনত প্ৰথমবাৰৰ বাবে মই ঢোল-তাল পৰিৱেশন কৰিছোঁ মঞ্চত।
মহানগৰী জিলাৰ থিয়নাম, মানে আমি পৰিৱেশন কৰা থিয়নামটি। আমি থিয়নাম আৰু ঘোৰতাল পৰিৱেশন কৰি ৰুমে গ'লোঁ গোটেইকেইজনে। আজি হ'ল আমাৰ তৃতীয়টো দিন। আজি বিশেষ তেনেকুৱা নাই, আমি ৰাতিপুৱা উঠি পৰঠা এনেকৈ হোটেলত খাব আহিলোঁ। আহি পেলাই আমি এতিয়া অলপ দেৰিকৈ ভাত খাই পেলাই ওলাই দিম গুৱাহাটীলৈ, মানে নিজৰ ঘৰলৈ। সুখৰ কথা হ'ল যে গুৱাহাটী মহানগৰী জিলা শাখাৰ যুৱ শাখাই ঘোৰতালত প্ৰথম, থিয়নাম আৰু কুইজত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হ'ল। এনেদৰেই আমি এই বছৰৰ সমাৰোহ এনেকৈয়ে এৰি সকলো ঘৰা-ঘৰি গ'লোঁ। অহা বছৰ আকৌ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে ভিডিঅ'টো সামৰিলোঁ। ধন্যবাদ। কৃষ্ণ।